হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম টু দ্য চেনেল। আজি আমি এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ আমি 3.1 পৰা ছল্ভ কৰি যাম। অ'কে, চ' এই প্ৰশ্নকেইটা কৰাৰ আগতে মই তোমালোকক কৈ দিওঁ, মই যেতিয়া এই প্ৰশ্নটো ইয়াত ছল্ভ কৰিলে মই প্ৰথমতে ইয়াত দেখাই দিম। অ'কে, দেখাই পেলাই মই তোমালোকক যেতিয়া মই ভিডিঅ'টো ৰেকৰ্ড কৰি ল'ম তেতিয়া তোমালোকক মই বহীত কৰি পেলাই ফটোটো ইয়াত লগাই দিম। অ'কে, তো মই তোমালোকক বুজাই দিম কেনেকৈ কৰিব লাগে, আৰু ইয়াৰ যিটো লেখ থাকিব লেখটো মই তোমালোকক গ্ৰাফত আঁকি পেলাই ইয়াতে মই লগাই দিম। অ'কে, তো সেইটো তোমালোকে চিন্তা কৰিব নালাগে, আঁকিব কেনেকৈ লাগে মই ইয়াতে বুজাম, আৰু যিটো আঁকিব লাগে লেখটো সেই লেখটো মই ইয়াত তোমালোকক গ্ৰাফক আঁকি পেলাই ইয়াত ফটোটো লগাই দিম। অ'কে, তো আমাক প্ৰশ্ন নম্বৰ 1টো কি কৈছে, তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। অ'কে, তো প্ৰথমতে আমি ৰৈখিক সমীকৰণ গঠন কৰিব লাগে, তাৰপিছত আৰু সেইবোৰ লৈখিকভাৱে মানে আমি এইটো গ্ৰাফত আঁকিব লাগিব। আমি ইয়াৰ আগৰ ভিডিঅ'ত বুজিছিলোঁ হয়নে, আমি ইয়াৰ আগৰ ভিডিঅ'ত চাইছিলোঁ যে আমি ৰৈখিক সমীকৰণ যদি তাৰ আমি সমাধান ওলাই যদি আমি কি কৰোঁ গ্ৰাফত আঁকো, তেতিয়া আমাৰ দুটা কি হয় সৰলৰেখা পাম, আৰু সৰলৰেখা দুটা যদি কটাকটি কৰে তেতিয়া তাৰ সমাধান থাকিব, বা মিলি গ'লেও সমাধান থাকিব, অসীম সংখ্যক সমাধান থাকিব যদি মিলি যায়। আৰু আমি পাইছিলোঁ যদি কি হয় ৰেখাৰ দুডাল যদি সমান্তৰাল হয় তেতিয়া কোনো সমাধান নাথাকে। আৰু মই এইটো তোমালোকক এটা মই তালিকা বনাই দিছিলোঁ, তোমালোকৰ এটা এনেকুৱা ধৰণৰ তালিকা পেজ নম্বৰ 50 দিয়া আছে, সেইটো তোমালোকে চাই ল'বা। অ'কে, তো এতিয়া বোলা কুৱেশ্যন নম্বৰ 1ৰ 1 নম্বৰ প্ৰশ্নটো আমি ভালকৈ পঢ়োঁ। কি বুলি কৈছে, এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। অ'কে, তো কিমানজন ষ্টুডেণ্ট আছিল, 10জন আছিল ছাত্ৰ আৰু ছাত্ৰী। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা। তো ইয়াত যদি তোমালোকে কনফিউজ থাকা যে আমি এনচাৰটোত কি ওলাব লাগে, তো আমি যদি লাষ্ট প্ৰশ্নটো পঢ়োঁ, অ'কে, তো সেইটো এক্স ৱাই ধৰিব লাগে। যদি আমি তোমালোকে কোনোবাই যদি কনফিউজ লাগি থাকে যে কোনটো এক্স ধৰিম কোনটো ৱাই ধৰিম, এক্স ৱাই কি ধৰিলে কেনেকৈ আমি সমীকৰণটো বনাব লাগে, তেনে লাষ্ট প্ৰশ্নটো চাবা, একেবাৰে লাষ্টৰ শেষৰ লাইনত আমাক কি ওলাব দিছে। তো প্ৰায়বোৰ প্ৰশ্নৰ সেইটো ধৰিলে আমাৰ এনচাৰটো ওলাই যায়। যেনেকৈ আমাক ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা বুলি কৈছে। অ'কে, তো ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যাটো আমি এক্স আৰু ৱাই বুলি ধৰি ল'ম, আৰু বাকী তাৰপিছত আমাৰ যিবিলাক চৰ্ট কোৱা আছে, যিবোৰ আমাৰ প্ৰশ্নৰ ডিমাণ্ড আছে, সেই ডিমাণ্ডবোৰ আমি পূৰ কৰি গ'লে আমাৰ কি হৈ যাব, সমীকৰণটো বনি যাব। অ'কে, চ' ব'লা আমি প্ৰথমতে কি বুলি ধৰি লওঁ, ধৰা হ'ল ছাত্ৰৰ সংখ্যা এক্স আৰু ছাত্ৰীৰ সংখ্যা ৱাই বুলি এইটো আমি এটা ধৰি লওঁ। অ'কে, ত' মোক এটা পেজ ল'ব দিয়া, এক্সাৰচাইজ 3.1ৰ কুৱেশ্যন নম্বৰ 1ৰ 1। অ'কে, চ' যিহেতু এতিয়া মই ইয়াত কিবা লিখি আছোঁ, তো আখৰটো বেয়া হ'ব পাৰে, কিন্তু মই কৈ যাম, তোমালোকে আখৰবোৰ চাই ল'বা। অ'কে, তো ইমানটো মেনেজ কৰি ল'বা। অ'কে, তো লেট মানে ধৰা হ'ল, ধৰি লওঁ আমি ছাত্ৰৰ সংখ্যা অ'কে, তো ছাত্ৰৰ সংখ্যা আমি ধৰি ল'লোঁ এক্স আৰু ছাত্ৰীৰ সংখ্যা ধৰি ল'লোঁ ৱাই। অ'কে, এইটো আমাৰ ধৰা কামটো হৈ গ'ল, কি ধৰিব লাগিছিল এইটো হৈ গ'ল। এতিয়া আমি প্ৰশ্নটো আৰু ভালকৈ পঢ়িম, প্ৰথমৰ পৰা এটা ষ্টেটমেণ্ট ভালকৈ বুজিবলৈ চেষ্টা কৰিম। যদি গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল, টোটেল কেইজন আছিল, 10জন, অৰ্থাৎ ছাত্ৰ আৰু ছাত্ৰী যদি মই টোটেল যোগ কৰি দিওঁ তেতিয়া আমাৰ কিমান হ'ব, 10 হ'ব। অ'কে, তো ইয়াত আমি লিখিব পাৰোঁ, কি লিখিব পাৰোঁ, প্ৰথম চৰ্তৰ মতে ইয়াত এনেকৈ লিখিব পাৰোঁ, প্ৰথম চৰ্তৰ মতে এনেকৈ লিখিব পাৰোঁ, বা প্ৰশ্নমতেও লিখিব পাৰোঁ। মইতো একৰ্ডিং টু কুৱেশ্যন দি আছোঁ ডাইৰেক্ট। অ'কে, মানে প্ৰশ্নমতে কি হয়, যদি মই এক্স আৰু ৱাই যদি যোগ কৰোঁ, অৰ্থাৎ ছাত্ৰ আৰু ছাত্ৰী যদি যোগ কৰি দিওঁ, টোটেল কিমান হ'ব, 10 হ'ব। কাৰণ ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা কিমান আছিল, টোটেল 10 আছিল, সেইকাৰণে এইটো কিমান হৈ যাব, 10। অ'কে, এতিয়া আকৌ ইয়াৰ নেক্সট ষ্টেটমেণ্টটো আমি কি পঢ়িম, নেক্সট ষ্টেটমেণ্টটো যদি আমি চাওঁ, ইয়াত আমাক কি কৈছে, যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, আমাক কি কৈছে, যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিওৱা। ইয়াত আমাক কৈছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তো ছাত্ৰ যিমান আছিল ছাত্ৰী তাতকৈ 4 বেছি। তো এনেকৈ কম বেছিৰ কথা ক'লে আমি সদায় সমান কৰিব লাগে। অ'কে, কম বেছি বা গুণৰ কথা ক'লে সদায় সমান কৰিব লাগে। তো একফালে মই ছাত্ৰ ল'লোঁ আৰু একফালে মই ছাত্ৰী ল'লোঁ। কোনটো হয় ছাত্ৰ, এক্সটো ছাত্ৰ, ৱাইটো কি হয় ছাত্ৰী। এতিয়া আমি প্ৰশ্নটো কি পঢ়িছিলোঁ, ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি, মানে এইটো ৱাইটো ডাঙৰ হয়নে, ছাত্ৰীৰ সংখ্যা বেছি, কিমান বেছি, 4 বেছি, ইফালে 4 বেছি হৈ আছে, ৱাইৰ ফালে 4 বেছি হৈ আছে। কিন্তু মই মাজত কি চিন দিলোঁ, সমান চিন দিলোঁ, সমান চিন দিছোঁ মানে দুইফালে সমান হ'ব লাগিব। কিন্তু ইয়াত যদি মই ভালকৈ ধ্যান দিওঁ, ৱাইটো কি হৈছে, 4 বেছি হৈ আছে, কাৰণ এইটো আমাক প্ৰশ্নই কৈছে। সেইটো চোৱা, যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তো ছাত্ৰী বেছি হৈ আছে, 4 বেছি হৈ আছে, কিন্তু মই সমান চিন দিছোঁ, তো দুইফালে সমান হ'লনে, নাই হোৱা। যদি মই দুইফালে সমান কৰিব লাগে, হয়তো মই এইফালৰ পৰা 4 বিয়োগ কৰিব লাগিব, কাৰণ এইফালে 4 বেছি হৈ আছে, বা মই কি কৰিব পাৰোঁ, এইফালে যিহেতু 4 কম হৈ আছে, এইফালে মই 4 যোগ কৰিব পাৰোঁ, দুয়োটাই শুদ্ধ। অ'কে, মই চাইড চেঞ্জ কৰিলেও যদি চাইডৰ এইফালে যোগ হৈ আছে, সোঁফালে লৈ যাওঁ বিয়োগ হ'ব, আৰু বিয়োগ হৈ থাকিলে এইফালে আমাৰ কি হ'ব, যোগ হ'ব। তো মই এইটো কি লিখিব পাৰিম, মই এইটো লিখিব পাৰিম এক্স প্লাছ এইটো
ইফালে যাব -4 ওকে তো এক্স সমান কি হ'ব y -4 কাৰণ yটো 4 বেছি হৈ আছিল মাজত মই সমান চিন দিলোঁ তো সমান চিন দিলে দুইফালে মই সমান কৰিব লাগিব সেইকাৰণে মই এইফালে -4 কৰি দিলোঁ ওকে তো যদি এনেকৈ কম বেছিৰ কথা কয় বা গুণৰ কথা কয় সদায় আমি সমান কৰিবলৈ চেষ্টা কৰিম চ' এতিয়া এইটো যদি মই সমীকৰণটো ভালকৈ বনাই লওঁ এক্স বা এইটো মই সমীকৰণ নাম দি লওঁ ওকে তো এক ছেকেণ্ড চ' মই এইটো নাম দিম 2 নম্বৰ ওকে আৰু ইয়াৰ পৰা মই এক্সৰ মানটো ওলাই লওঁ চাপ'জ যেনেকৈ এক্সটো ওলাইছোঁ ইয়াতো মই এক্স ওলাই লওঁ এক্স সমান কি হ'ব ড বিয়োগ ৱাই ওকে যাতে মই কি হয় ইয়াৰ পৰা আমি সমাধানটো ওলাব পাৰোঁ আৰু লেখ আঁকিব পাৰোঁ তো এইটো আমাৰ 1 নম্বৰ সমীকৰণ প্ৰথম নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ নাম দিছোঁ এইটো হৈ গ'ল আমি 2 নম্বৰ নাম দিছোঁ ওকে তো এতিয়া মই 1ৰ পৰা এইটো কি বুজায় 1ৰ পৰা তো এইটো মই এতিয়া তালিকাটো বনাম ওকে তো ছাপ'জ মই এনেকৈ বনালোঁ এইটো এনেকুৱা যিটো 1 নম্বৰ সমীকৰণ হয় 1 নম্বৰ সমীকৰণ মই লিখিলোঁ এক্স আৰু ইয়াত লিখিলোঁ মই কিমান ৱাই ওকে বা মই এইখিনিত পুৰা সমীকৰণটো লিখিব পাৰোঁ এক্স সমান y - 10 এইটোও লিখিব পাৰোঁ ওকে তো ইয়াত মই এক্স আৰু ৱাইৰ মান ওলাম ওকে তো এক্স আৰু ৱাইৰ মান আকৌ ধৰা মই এইটো নাম ল'লোঁ এ আৰু এইটো নাম ল'লোঁ মই কি হয় বি ওকে এ বিন্দু বি বিন্দু তেনেকৈ মই ইয়াত 2 নম্বৰ সমীকৰণৰ পৰাও বনাম 2 নম্বৰৰ পৰা মই এনেকৈ আৰু এটা তালিকা বনাই ল'ম তো ইয়াতো মোৰ থাকিব এটা এক্স আৰু এটা ৱাই থাকিব ওকে তো এটা ধৰিলোঁ এক্স আৰু এটা ধৰিলোঁ ৱাই আৰু ইয়াৰ নাম ধৰিলোঁ মই চি আৰু ডি ওকে এতিয়া যদি মই ইয়াত চাওঁ প্ৰথম সমীকৰণ 1 নম্বৰত ইয়াত 1 নম্বৰ সমীকৰণ 1 নম্বৰত যদি চাওঁ মই ইয়াত যিটো অকলে থাকিব ছিংগলকৈ থাকিব মই তাৰ মান নলওঁ যিটো আমাৰ এনেকৈ যোগ বিয়োগ পূৰণ হৰণ কিবা হৈ থাকিব তাৰ মান ল'ম ওকে তো ৱাইৰ মান ল'ম মই তো যদি মই ৱাইৰ মান ইয়াত যদি 5 লওঁ কিমান ল'ম ৱাইৰ মান 5 ল'ম তো 10ৰ পৰা 5 বিয়োগ হৈ যাব কিমান থাকিব 5 মানে x সমান 5 হ'ব তেন্তে এক্সৰ মানো কিমান হ'ব 5 হ'ব 5 ল'লে 5 ধৰা মই ৱাইৰ মান ল'লোঁ এতিয়া 6 ল'লোঁ কিমান ল'লোঁ 6 তেতিয়া 10ৰ পৰা 6 বিয়োগ হৈ যাব 10ৰ পৰা 6 গ'লে কিমান হ'ব 4 থাকি যাব তো এইটো হৈ গ'ল তো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ এতেকে মই ধৰি ল'ম এ বিন্দুটো আমাৰ কিমান হৈ যাব এইটো 5,5 ওকে এই বিন্দুটো হৈ যাব আমাৰ 5,5 আৰু এনেকৈ বি বিন্দুটো আমাৰ কি হৈ যাব বি বিন্দু হৈ যাব আমাৰ 4,6 ওকে তো এইটো হৈ গ'ল আমাৰ 4,6 তেনেকৈ এতিয়া আমি নেক্সটটো সমাধান কৰিম তো ধৰা মই এটা অলপমান লিখি লওঁ ওপৰত হৈ গ'ল তেতিয়া মোৰ চাবলৈ সুবিধা হ'ব ওকে এতিয়া ইয়াতো আমাৰ এক্সটো ছিংগলকৈ আছে ৱাইটো ইফালে যোগ বিয়োগ হৈ আছে তো মই ৱাইৰ মানটো ধৰিম ওকে তো ইয়াত মই ৱাইৰ মানটো ধৰিম ছাপ'জ মই ইয়াত ধৰিলোঁ 10 ৱাইৰ মান কিমান ধৰিলোঁ 10 নালাগে অলপমান সৰু ধৰিলোঁ ধৰা মই ধৰিলোঁ 5 ৱাইৰ মান ধৰিলোঁ 5 এতিয়া ৱাইটো 5 হ'ল 5ৰ পৰা 4 বিয়োগ হ'ব 5ৰ পৰা 4 গ'লে কিমান 1 মানে এক্স সমান কিমান হ'ব 1 তো এক্সৰ মান হ'ব ইয়াত আমাৰ 1 মই এনেকৈ মাইনাছতো ধৰিব পাৰোঁ কিন্তু মই গোটেইখিনি পজিটিভে ধৰি আছোঁ ওকে মাইনাছত ধৰিলে একো কথা নাই আমি লেখটো আঁকিব পাৰিম যেনেকৈ হ'লেও আমি লেখটো আঁকিব পাৰিম কিন্তু বেছি ডাঙৰ সংখ্যা ল'ব নালাগে যাতে আমাৰ প্ৰব্লেম নহওক আমি লেখটো সহজে আঁকিব পাৰোঁ আৰু এনচাৰো সহজে ওলাব পাৰোঁ এনেকৈ ধৰিব লাগে তো এতিয়া ধৰা মই ৱাইৰ মানটো 4 লৈ ল'লোঁ ওকে তো মই যদি ৱাইৰ মান 4 লওঁ তেন্তে 4 বিয়োগ 4 কিমান হ'ব 0 মানে এক্সৰ মান কিমান হৈ যাব 0 হৈ যাব তেনেকৈ 0 হৈ যাব তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ এতেকে চি মানে মই ধৰিম 1,5 এইটো হৈ গ'ল চি 1,5 আৰু ডি হৈ গ'ল আমাৰ কিমান 0,4 ওকে তো প্ৰথম সমীকৰণৰ পৰা এই দুটা পালোঁ মই এই দুটা এতিয়া মই লেখত ৰাখিম এই দুটা মই এটা এই দুটা 4টা স্থানাংকৰ লগত কি কৰিব পাৰোঁ এতিয়া মই লেখ আঁকিব পাৰোঁ চ' এতিয়া এইটো গ্ৰাফত আঁকিম আমি ওকে তো এনেকৈ লেখ বনাই ল'ব লাগিব এইটো এনেকৈ বনাই ল'ব লাগিব ঠিক আছে ইয়াত এতিয়া মোৰ আকোতে ভুল হৈ যাব পাৰে কাৰণ মই স্কেল লগত আঁকা নাই হয়নে তো এইটো আমি ভালকৈ আঁকিব লাগিব 1 2 3 4 5 6 মই তোমালোকক এইটো মই বহীত আঁকি গ্ৰাফত আঁকি তোমালোকে ইয়াত ফটো লগাই দিম ওকে তো এইটো চিন্তা কৰিব নালাগে কেনেকৈ আঁকিব লাগে মই দেখাই আছোঁ 1 2 3 4 5 6 এতিয়া মই পজিটিভ নেগেটিভ একো লিখা নাই ওকে এইফালে আমাৰ থাকে জানো আমি এইফালে কি থাকে পজিটিভ থাকে আৰু লেফ্ট চাইডে আমাৰ কি থাকে নেগেটিভ থাকে হয়নে ওপৰ ফালে যদি আমি যাওঁ কি থাকিব পজিটিভ থাকিব আৰু তলফালে যদি আমি চাওঁ নেগেটিভ থাকিব এইফালে আমি কি বুলি কওঁ এইটো এক্স অক্ষ বুলি কয় হয়নে আৰু এইফালে যাব আমাৰ কিবা এক্স ডেছ অক্ষ এইটো হৈ গ'ল আমাৰ ৱাই অক্ষ আৰু এইটো হৈ গ'ল আমাৰ ৱাই ডেছ অক্ষ ওকে এইটো কেপিটেল এক্স লিখিব লাগিছিল ওকে চলি যাব তো ওপৰতো আমি ধৰা 1 2 3 4 5 6 এনেকৈ ধৰা মই তলতো ল'লোঁ 1 2 3 4 5 6 ওকে চ' প্ৰথমৰ কাৰণে প্ৰথম যদি মই চাওঁ এ বিন্দুটো আছিলে 5,5 তো ইয়াত মই ল'ম 5,5 তো 1 2 3 4 5 এইফালে 1 2 3 4 5 তো ইয়াত হ'ব আমাৰ 5,5 তো এইটো হৈ গ'ল আমাৰ এ বিন্দু 5,5
তেনেকৈ আমাৰ বি বিন্দুটো আছে 4,6 তো 4,6 তো এইফালে 1 2 3 4 আৰু পৰা যাব আমাৰ 6 তো এইটো হৈ গ'ল আমাৰ 4,6 এইটো হৈ গ'ল বি এইটো হৈ গ'ল আমাৰ এ বিন্দু এইটো হৈ গ'ল আমাৰ বি বিন্দু তো এই দুটা মই এনেকৈ জইন কৰি দিব পাৰোঁ অ'কে তাৰপিছত আকৌ চিটো আমাৰ আছিলে 1,5 তো 1,5 1 আৰু এইটো হৈ যাব আমাৰ 5 তো ইয়াত থাকিব আমাৰ 1,5 এইটো চি পিছত ডি বিন্দু 0,4 এইটো 0 আৰু 4 ক'ত আছে 1 2 3 4 হা 1 2 3 4 এইটো অ'কে এইটো হ'ব আমাৰ 0,4 এইটো হৈ যাব আমাৰ ডি বিন্দু অ'কে তো মই এইটো এনেকৈ জইন কৰিব লাগিব অ'কে জইন কৰাৰ পিছত এইটো যিটো বিন্দু চিধা চিধা হ'ব এনেকৈ যদি আমি চাওঁ ইয়াত এনেকৈ চিধাকৈ হ'ব এইটো আছিল আমাৰ 1 2 3 4 তো এইটো 3 ৰাখে পাখে এনেকুৱা হ'ব অ'কে এতিয়া মোৰ যিহেতু কি হয় মই স্কেল লৈ বা ভালকৈ গ্ৰাফত থকা নাই সেইকাৰণে মোৰ এনচাৰটো নিমিলিব তো ইয়াত যদি আমি চাওঁ ছাপ'জ এটা আমাৰ এক্সৰ মান কিবা এটা ওলাইছে আৰু ৱাইৰ মান ইয়াৰ যিটো স্থানাংক থাকিব এইটো এক্স ৱাইৰ যিটো স্থানাংক থাকিব সেইটো হ'ব আমাৰ সমাধান অ'কে তো এক্স আৰু ৱাইৰ যিটো আমি স্থানাংক পাম তো এক্সৰ মানটো হৈ যাব আমাৰ এক্স মানে আমি কি ধৰিছিলোঁ ছাত্ৰৰ সংখ্যা আৰু ৱাই মানে কি ধৰিছিলোঁ ছাত্ৰীৰ সংখ্যা তো এইটো হৈ যাব আমাৰ কি হ'ব সমাধান ইয়াত যদি আমাৰ এইটো 6ত যাব চাগে আকৌ এইটো হ'ব 4 তো 1 2 3 4 মোৰ লাগি আছে এইটো 4 আৰু 6 হ'ব অ'কে তো মই এইটো তোমালোকক গ্ৰাফত আঁকি পেলাই দেখাই দিম এইটো চিন্তা কৰিব নালাগে তো এনেকৈ আমি আঁকিব লাগিব অ'কে চ' 3 আৰু 7 আছে অ'কে মই উত্তৰ মালত চালোঁ 3 আৰু 7 আছে তো এইটো ইয়াত আহিছে এইটো 1 2 3 আৰু চিধা চিধা হ'ব এনেকৈ অ'কে আৰু এইটো ক'লৈকে যাব 7লৈকে যাব অ'কে তো এইটো 3 আৰু 7 থাকিব অ'কে তো এইটো হৈ গ'ল আমি আৰু নেক্সট ভিডিঅ' কৰিম নেক্সট প্ৰশ্নটো কৰিম 2 নম্বৰ প্ৰশ্ন কি আছে এইটো হৈ গ'ল এতিয়া 2 নম্বৰটো অ'কে 2 নম্বৰত আমাক কৈছে 5ডাল পেঞ্চিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা অ'কে 5ডাল পেঞ্চিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা তেন্তে 7ডাল পেঞ্চিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা দিয়া আছে এডাল পেঞ্চিল আৰু এডাল পেনৰ দাম কিমান অ'কে তো আমাক যি সুধিছে সেইটোৱে ধৰি ল'ব লাগিব এডাল পেঞ্চিল আৰু এটা পেনৰ দাম কিমান তো আমি ধৰি ল'ম ধৰা হ'ল এডাল পেঞ্চিলৰ দাম x টকা আৰু এটা পেনৰ দাম কিমান টকা y টকা অ'কে তো এইটো হৈ গ'ল আমাৰ কিমান নম্বৰ 2 নম্বৰ প্ৰশ্ন অ'কে তো ধৰি ল'লোঁ এডাল পেঞ্চিলৰ দাম x টকা আৰু এটা পেনৰ দাম y টকা এতিয়া আমি প্ৰশ্নটো ভালকৈ পাৰিম 5ডাল পেঞ্চিল কেইডাল পেঞ্চিল 5ডাল এতিয়া চোৱা ধৰা এটা পেঞ্চিলৰ দাম 2 টকা তেনে কিমান হ'ব এডাল পেঞ্চিলৰ দাম 2 2 ধৰা দুটা পেঞ্চিল কিনিলোঁ মই 2 2 গুণ কিমান হ'ব 4 হ'ব এনেকৈ ধৰা মই 3টা পেঞ্চিল কিনিলোঁ তেনে 2 3 গুণ কিমান হ'ব 6 হ'ব তো তেনেকৈ মই কেইটা কিনিছোঁ 5ডাল তো 5ডাল কিনিলে এতিয়া কিমান হ'ব 5ডাল যদি এটা দাম যদি x টকা হয় তেনে 5ডালৰ কিমান হ'ব 5x তো কিমান হৈ যাব এইটো 5x তেনেকৈ যদি এটা পেনৰ দাম y টকা হয় তেনে 7ডাল পেনৰ দাম কিমান হৈ যাব 5y অ'কে বুজি পালোঁ এটা পেনৰ দাম ধৰা 2 টকা তো 2 এগুণ 2 দুটা 2 দুগুণ 4 3টা 3 দুগুণ 6 তেনেকৈ আমাৰ এটা পেনৰ দাম কিমান হয় পেঞ্চিলৰ দাম কিমান টকা x টকা বুলি আমি ধৰিলোঁ তেনে 5টা কিনিলে 5 × x দাম আৰু সংখ্যাটো মই পূৰণ কৰিব লাগিব হয়নে এইটো দাম আৰু সংখ্যা পূৰণ কৰিলে টোটেল খৰচ পাম তেনেকৈ দাম আৰু সংখ্যাটো মই পূৰণ কৰিলোঁ কিমান হ'ব তেন্তে 5টা পেঞ্চিল কিনিলে 5x হ'ব 7টা পেন কিনিলে কিমান হ'ব 5y হ'ব আৰু এইটো একেলগে যদি মই যোগ কৰি দিওঁ কিমান হ'ব 50 টকা হ'ব তো ইয়াতো আমাৰ কি যাব 5x + 7y কিমান হ'ব 50 তো প্ৰশ্ন মতে একৰ্ডিং টু কুৱেশ্যন বা প্ৰথম চৰ্ত মতে 5x + 7y সমান কিমান হৈ যাব 50 টকা অ'কে কাৰণ কি হয় এইটো হৈ গ'ল আমাৰ মুঠ পেঞ্চিলৰ দাম এইটো হৈ গ'ল মুঠ পেনৰ দাম 5ডাল পেঞ্চিলৰ দাম আৰু এইটো হৈ গ'ল আমাৰ 7ডাল কলমৰ দাম দুটা মিলি 50 টকা হৈছে তো ইয়াৰ পৰা আমি xৰ মানটো ওলাই ল'ব পাৰোঁ তো এইটো হৈ যাব 5x সমান এইটো 7y যোগ হৈ আছে সোঁফালে আহিলে কি হৈ যাব 7y হৈ যাব বিয়োগ আৰু x সমান কিমান হ'ব এইটো যদি মই লৈ আহোঁ হৰত এইটো হৈ গ'ল 5 পূৰণ হৈ আছে এইফালে আহিলে হৰত আহিব তো 50 - 7y অ'কে তো এইটো হৈ গ'ল আমাৰ 1 নম্বৰ সমীকৰণ 1 নম্বৰ নাম দিলোঁ এতিয়া আকৌ প্ৰশ্নমতে আকৌ 2 নম্বৰ আৰু এটা কথা লিখা আছে এতিয়া আমি যদি নেক্সটটো চাওঁ 2 নম্বৰত আৰু 7ডাল পেঞ্চিল এটা কেইডাল পেঞ্চিল 7ডাল আৰু 5টা পেনৰ দাম একেলগে 46 এটা কোৱান্টিটি উল্টা পুল্টা হৈ গ'ল এতিয়া 7ডাল পেঞ্চিল হৈ গ'ল আৰু 5টা কলম হৈ গ'ল এতিয়া কি দুটা মিলি দুটাৰ দাম কিমান হ'ব 46 অ'কে তো হৈ গ'ল এইটো এতিয়া ইয়াৰ পৰা আমি সমীকৰণটো ওলাই লওঁ তো কিমান হ'ব 7x
সমান এইটো হ'ব আমাৰ 46 5y যোগ হৈ আছিল বিয়োগ আহিলে সোঁফালে আহিলে বিয়োগ হ'ব এতিয়া এক্সটো আমাৰ ইফালে কি আছিল 7 লগত পূৰণ হৈছে 7 দুইফালে আহিলে আমি কি কৰি দিম হৰণ আহি যাব তো 46 - 5y তো ইয়াৰ নাম দিলোঁ মই কেই নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ বুলি ইয়াত মই নাম দি ল'লোঁ অ'কে তো এইটো আমি বেলেগ পদ্ধতিৰেও সমাধান কৰিব পাৰোঁ আৰু মেট্ৰিকত এইটো প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল যিটো তোমালোকক লেখ আঁকিব দিছিল কিন্তু মেট্ৰিকত গৈ সেইটো লেখ নাকি বেলেগ পদ্ধতিৰে যেনেকৈ আমি আগত পাম প্ৰতিস্থাপন পদ্ধতি বা অপনয়ন পদ্ধতি সেই পদ্ধতিৰে আমি সমাধান কৰিব পাৰোঁ অ'কে কিন্তু যিহেতু আমাক এতিয়া লেখেৰে আঁকিব দিছে সেইকাৰণে মই এইটো এনেকৈ কৰিছোঁ চ' এতিয়া 1 নম্বৰৰ পৰা আমি এইটো তালিকাটো বনাই লওঁ এনেকুৱা অ'কে ছাপ'জ এইটো হৈ যাব আমাৰ প্ৰথম ঘৰটো এক্স দ্বিতীয় ঘৰটো ৱাই অ'কে আৰু ধৰা প্ৰথম স্থানাংকটো এ নাম দিলোঁ আৰু পিছৰ বিন্দুটো মই নাম দিলোঁ বি তো যদি মই প্ৰথমটো ভালকৈ লক্ষ্য কৰোঁ তো এইটো আমাৰ ছিংগল আছে ছিংগল থকাটো মই মান নলওঁ তো মই ল'ম মান কাৰ ৱাইৰ অ'কে তো ৱাইৰ মান এনেকুৱা ল'ব লাগিব যাতে বিয়োগ হ'লে 5ৰে আকৌ বিয়োগ হ'লে 5ৰে হৰণ যায় তো ৱাইৰ মানটো যদি মই লওঁ 7 5 গুণ 35 35 অ'কে কিমান ল'ম মই 7 5 গুণ 35 35 তো 50ৰ পৰা 35 বিয়োগ কৰিব লাগিব আৰু 5ৰে হৰণ কৰিব লাগিব 50ৰ পৰা 35 গ'লে 50ৰ পৰা 30 গ'লে 20 20ৰ পৰা আকৌ 5 গ'লে 15 হ'ব 15ক 3ৰে কাটিলে কিমান 5ৰে 15ক 5ৰে যদি মই কাটো 3বাৰ 5 3 গুণ 15 তো যদি মই ৱাইৰ মান 5 লওঁ 7 5 গুণ 35 হ'ব আৰু তাৰ পৰা মই এক্সৰ মান কিমান পাম 3 তো ৱাইৰ মান 5 ল'লে এক্সৰ মান কিমান হ'ব 3 হ'ব অ'কে তো এনেকৈ যদি মই আৰু এতিয়া যদি মই ৱাইৰ মানটো 10 লৈ লওঁ অ'কে কিমান ল'ম মই এতিয়া 10 এতিয়া যদি মই 10 লওঁ 10 ল'লে 7 2 গুণ 70 50ৰ পৰা 70 গ'লে বিয়োগ 20 -20 আৰু তলত 5 আছে 5ৰে কেইবাৰ যাব 4বাৰ তো কিমান হ'ব -4 যদি ৱাইৰ মান মই 10 লওঁ তেন্তে এইটো কিমান পাম -4 পাম এইটো পালোঁ মই 1 নম্বৰ সমীকৰণৰ পৰা এতিয়া আকৌ মই 2 নম্বৰ সমীকৰণটো সলভ কৰিম 2 নম্বৰ সমীকৰণতো আমি এনেকৈ ঘৰ বনাব লাগিব এটা থাকিব এক্স আৰু থাকিব ৱাই ইয়াত ধৰা এইটো নাম দিলোঁ চি আৰু এইটো নাম দিলোঁ মই ডি বেলেগ নামো হ'ব পাৰে পি কিউ আৰ এছ অ'কে তো এইটো হৈ গ'ল আমাৰ 2 নম্বৰ সমীকৰণ এনেকুৱা ল'ব লাগিব যাতে এতিয়া 7ৰে হৰণ যায় অ'কে তো যদি মই 5 লওঁ 1 ল'লে 5 গুণ 5 46ৰ পৰা 5 গ'লে 41 থাকি যাব এইটো নহ'ব আৰু 7ৰে এনেকৈ পাৰফেক্টলি কেতিয়াবা হৰণ যাবও পাৰে নাযাব পাৰে এইটো আমি আৰু বহাই চাওঁ যদি মই কিমান লওঁ 5 3 গুণ 15 যদি 15 বিয়োগ কৰোঁ প্ৰথমতে 10 গ'লে 36 36ৰ পৰা 5 গ'লে 31 এইটো নাযাব 5 4 গুণ 20 5 25 যদি মই 25 বিয়োগ কৰোঁ 20 বিয়োগ হ'লে 26 অ'কে তো যদি মই 46 লওঁ আৰু ৱাইৰ মানটো মই লৈ লওঁ 5 অ'কে 5 5 গুণ 25 হ'ব তো যদি মই 40 আৰু তলত 7 আছে দেই 46ৰ পৰা যদি প্ৰথমতে 5 বিয়োগ কৰোঁ 5 বিয়োগ কৰিলে 41 হ'ব আৰু তাৰপৰা 20 বিয়োগ কৰিলে 21 তো 7ৰে 21ৰ 7 3 গুণ 21 অৰ্থাৎ যদি মই ৱাইৰ মান 5 লওঁ তেতিয়া এক্সৰ মান কিমান পাম 3 পাম ৱাইৰ মান 5 ল'লে এক্সৰ মান কিমান পাম 3 পাম অ'কে আৰু কি ল'ব পাৰোঁ অ'কে 7 8 গুণ 56 হয় যদি মই ৱাইৰ মানটো -2 লওঁ অ'কে তো -2 ল'লে এইটো মাইনাছ মানে প্লাছ হৈ যাব আৰু এইটো হ'ব 5 2 গুণ 10 তো হৈ যাব আমাৰ 56 56ৰ 7 8 গুণ 56 তো -2 যদি লওঁ তেতিয়া হৈ যাব আমাৰ এক্সৰ মান 8 -2 ল'লে এক্সৰ মান হ'ব আমাৰ 8 তো ইয়াৰ পৰা মই ক'ব পাৰোঁ এটাকে ইয়াত আমাৰ এ বিন্দুটো হ'ব 3,5 আৰু বি বিন্দুটো হ'ব -4, এইটো আছিল 10 অ'কে ইয়াৰ পৰা সমাধান ল'ব লাগিব লেখটো আঁকিব লাগিব আৰু চি বিন্দুটো হ'ব আমাৰ 3,5 আৰু এইফালে ডি বিন্দুটো হ'ব 8, -2 অ'কে তো ইয়াৰ পৰা আমি লেখটো আঁকিব লাগিব অ'কে তো এইটো হৈ গ'লে সমাধান লেখটো কেনেকৈ আঁকিব লাগে মই এইটো ফটো লগাই দিম ক'লোৱে অলৰেডি ইয়াৰ পিছত যদি মই চাওঁ অ'কে চ' 1 নম্বৰত আমাৰ এইটো দুটাই প্ৰশ্ন আছিল তো এই দুটা প্ৰশ্নটো আমি লেখ আঁকিম আৰু সমাধান কৰিলোঁ ইয়াৰ পিছত আমি ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ পেছাৰ প্ৰশ্নবিলাক 2 নম্বৰ প্ৰশ্ন ইয়াৰ আমাক কি কৈছে সমান্তৰাল হ'বনে লগ লগা হ'বনে কটাকটি কৰিব যদি এইবোৰ কি হয় তোমালোকে নাজানে তেন্তে ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'ব পাৰা আগৰ ভিডিঅ'ত মই গোটেইখিনি বুজাই দিছোঁ ইয়াৰ যিমানবিলাক বেছিক কনচেপ্ট আছিলে সেইবোৰ মই কৰিছোঁৱে তো যদি চোৱা নাই চাই ল'ব পাৰা আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে তোমালোকে জানে কি কৰিব লাগে আৰু লগতে তোমালোকে লগৰবোৰৰ লগতো শ্বেয়াৰ কৰি দিবা অ'কে